হেল্ল' গাইজ, আজি আমি ওলাইছোঁ হোলী উদযাপন কৰিবৰ কাৰণে গুৱাহাটীৰ পৰা সিটো পাৰে মানে নদীখনৰ সিটো পাৰে থকা উত্তৰ গুৱাহাটীত গৈ দৌল গোবিন্দ মন্দিৰত যাবৰ কাৰণে আমি সাজু হৈছোঁ। আৰু আমি লাহে লাহে বাইকখন জাহাজৰ ওপৰলৈকে লৈ গৈছোঁ। দেখিছে নহয় কিমান মানুহৰ ভিৰ হৈছে ইয়াতে। এটা সৰু জেগাতে আমি বাইকখন আগবাঢ়ি লৈ গৈ আছোঁ আৰু লাহে লাহে আগবাঢ়ি আমি গৈ 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 জাহাজখনৰ ওপৰত উঠিছোঁ আৰু প্ৰায়। পাৰ্কিং কৰিলোঁ আৰু পাৰ্কিং কৰাৰ পিছত দেখিছে নহয় কিমান মানুহ জাম লাগি আছে ইয়াতে। ইফালে বাইক, ইফালে মানুহ, চবফালে মানুহে মানুহ। আৰু আমি ইখন জাহাজত নাযাওঁ, একচুৱেলি আমি তাৰ নেক্সট থকা জাহাজখনতহে উঠি যাব লাগিব, কিন্তু সময় হোৱা নাছিল কাৰণে আমি উঠা নাছিলোঁ। আৰু দেখিছে নহয় বাইকবিলাক কেনেকৈ ৰখাইছে আৰু চব দৌল গোবিন্দ মন্দিৰত যাবৰ কাৰণে মানে ৰেডি হৈছে মানুহবিলাক। আৰু এনেকৈ আমি নদীখন ক্ৰছ কৰিবৰ কাৰণে আগবাঢ়ি গৈ আছোঁ। তো ব'লক আমি ডাইৰেক্ট মন্দিৰত লগ পাওঁ। আৰু আমি আহি বৰ্তমান দৌল গোবিন্দ মন্দিৰ পালোঁ। দৌল গোবিন্দ মন্দিৰতো বহুত মানুহৰ ভিৰ, কাৰণ হোলীৰ সময়ত দৌল উৎসৱ হয় দৌল গোবিন্দ মন্দিৰত। সেইটো কাৰণে মানুহৰ ভিৰ বহুত লাগে। আৰু এনেকৈ আমি ভিতৰলৈ সোমাই গ'লোঁ। গোটেই মন্দিৰটো ধুনীয়াকৈ সজোৱা হৈছে। আমাৰ লেফ্ট ছাইডে নাগাৰা নাম বুলি কয়, যিটো কয় নাগাৰাম চলি আছে। আৰু আমাৰ ৰাইট ছাইডে যিটো কেম্প এটা বহিছে, য'ত চিকিৎসা কৰ্মী কিছুমান আছে, য'ত ব্লাড প্ৰেছাৰ হওক, চুগাৰ হওক, যদি কিবা ইমাৰ্জেঞ্চি দৰকাৰ হয় কাৰোবাক, তেতিয়াহ'লে তেওঁলোকে প্ৰভাইড কৰিব পাৰিব। আৰু তেওঁলোকৰ ঠিক পিছফালে এটা জেগা আছে, ধুনীয়াকৈ এটা মণ্ডপৰ নিচিনাকৈ ৰুম এটা বনোৱা আছে। আৰু বাহিৰতো বহুতে চাকি জ্বলাব বিচাৰিলে জ্বলাই আছে, আৰু লগতে ভিতৰত গৈও চাকি জ্বলাব পাৰে। কিন্তু ধূপটো বাহিৰত জ্বলাব লাগিব, এইটো মেণ্ডেটৰী হয়, ভিতৰত জ্বলাব নিদিয়ে। কাৰণ ভিতৰত যিহেতু বন্ধ কোঠা হয়, গতিকে ধোঁৱা হৈ যাব পাৰে, সেইটো কাৰণে বেছি তাত চাকি আৰু ধূপ জ্বলাব নিদিয়ে। আৰু আমি আহি বাহিৰখিনি পালোঁ। এইটো সন্মুখত দেখিছে আপোনালোকে, এইটো মেইন দৌল গোবিন্দ মন্দিৰটো। আৰু এইবিলাক দেখিছে ইয়াতে কৰ্মীসকল বহি আছে, যিসকল কমিটিত আছে দৌল গোবিন্দ মন্দিৰত, তেওঁলোক বহি আছে। আৰু এনেকৈ এইটো চাইডে নাগাৰা নাম চলি আছে। আৰু ইয়াতে কলগছ কিছুমান দি দিছে, য'ত কল লাগি আছে, কল ফুল লাগি আছে। আৰু এনেকৈ আমি ভিতৰলৈ সোমাই গ'লোঁ। ভিতৰত সোমাই গৈ এই যিটো লাইন দেখিছে নহয় আপোনালোকে, এই লাইনটো একচুৱেলি মন্দিৰত থকা মেইন যিটো প্ৰতিমা হয়, তাত যাবৰ কাৰণে এই লাইনটো লাগিছে। আমিও প্ৰথমতে আগবাঢ়ি গৈ চালোঁ, কিন্তু লাইনটো ইমান আগত নাই, বহুত দূৰৰ পৰা আহিছে। গতিকে আমিও পিছলৈকে গৈ লাইনটো ক'তনো শেষ হৈছে তাত আমি গৈ চাই আছোঁ। শেষত আমি এই মানুহজনৰ পিছফালে আমি থিয় হ'লোঁ আৰু অকণমান সময় ৱেইট কৰিলোঁ। ৱেইট কৰি আমি ৰখি আছোঁ চাওঁ আৰু কি হয়। আৰু লাহে লাহে আমি আগবাঢ়ি গৈ আছোঁ এনেকৈ অলপ কৰি, কাৰণ যিহেতু মানুহ বহুত হয়, গতিকে সকলোকে একেলগে সেৱা দিয়াটো সম্ভৱ নহয়। মেইন প্ৰতিমাটোৰ ওচৰত মানে কেমেৰা লৈ যাব নোৱাৰি, যাৰ কাৰণে ইয়াত এখন ছাইনবোৰ্ড মাৰা আছে। সেইটো কাৰণে মই কেমেৰাটো অকণমান ঘূৰাই আপোনালোকক দেখুৱাই মই কেমেৰাটো অফ কৰি লৈছোঁ, কাৰণ নহ'লে তেওঁলোকক গালি শুনিব লাগিবতো। তো আহক, আমি পিছত আকৌ লগ পাই। আমি মন্দিৰত সেৱা কৰি ওলাই আহিলোঁ আৰু যাবৰ সময়ত কুঁহিয়াৰৰ ৰস খালোঁ। আৰু এনেকৈ বাইকত উঠি আকৌ জাহাজৰ ওচৰলৈকে আমি গৈ আছোঁ। দেখিছে চবফালে একদম পানী বহুত কমি গৈছে। আগতে ব্ৰহ্মপুত্ৰ নদীৰ পানী বহুত বেছি আছিল, কিন্তু বৰ্তমান সময়ত বৰষুণ নোহোৱাৰ কাৰণে হওক বা আন কিবা কাৰণতে হওক, ব্ৰহ্মপুত্ৰৰ পানী বহুত কমি গৈছে। আৰু বহুত মানে একদম চৰ ওলাই গৈছে, একেবাৰে ধূলি বালি বহুত হৈছে ইফালে। তো যিয়ে হওক বাৰু, আমি বহুত ধুনীয়াকৈ প্ৰতিমা দৰ্শন কৰিলোঁ। তাত আমি সেৱাও জনাই আমি বৰ্তমান আকৌ ঘৰলৈকে উভতিবৰ কাৰণে জাহাজৰ ওচৰলৈকে গৈ আছোঁ। দেখিছে নহয় ইমান ধুনীয়া এটা পৰিৱেশ, আৰু লাহে লাহে বতাহ দি আছেতো, বিৰাট ভাল লাগিছে গৈ। ইয়াতে সন্মুখত গোটেই বাইকবিলাক ৰখা হৈছে, কাৰণ সময় হোৱা নাই এতিয়া। আৰু সময় হোৱাৰ পিছত তেওঁলোকে আমাক যাব দিব আৰু বৰ্তমান। ব'লক, আমি বৰ্তমান ভিডিঅ'টো ইয়াতে ষ্টপ কৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো চাই ভাল পাইছে আপোনালোকে, আৰু প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।